Hello everyone, আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আমাৰ বোৰ্ডলে মুঠতে যি জুনে চাই আছে তেওঁলোকক এটাই সুধিব বিচাৰিছো বা তোমালোকৰ মতামত ল'ব খুজিছো যে এইবাৰৰ বেচটোৰ লগত এইবাৰৰ বেচটোক ইমান শাস্তি কিয় দিয়া হৈছে। এতিয়া তেওঁলোকে মাৰ্কস দি দিলে, মাৰ্কসৰ কাৰণে যি টেনচন হৈ আছিল, মাৰ্কস কৈ দিলে যে আমি এনেকে দিম, ঠিক আছে, বহু সবে মানি লৈছে আৰু এতিয়া কৈ দিছে যে এইখন মাৰ্কসিট কোনো পধ্যে টেট বা তেনেকা বহুত পৰীক্ষাৰ ক্ষেত্ৰত বা বহুত চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। এবাৰৰ যিখন মাৰ্কসিট আছে এখন লৈ লাভ নাই, তাৰমানে বাকি চাকৰিৰ ক্ষেত্ৰত আছে, ঠিক আছে বাৰু। অসমৰটো হাজাৰ হাজাৰ ষ্টুডেণ্টে প্ৰতিবাৰে টেটৰ কাৰণে এপ্লাই কৰে, গতিকে এই বেষ্টৰো বহুতে কৰিব, লাখত আছে, 7-8 লাখ ষ্টুডেণ্টৰ ভিতৰত কিমানে কৰিব, গতিকে সেই ষ্টুডেণ্টখিনিৰ কি হ'ব। তেওঁলোকেতো এতিয়া কৈছে যে ঠিক আছে, যোনে টেট দিব বিচাৰিছে বা নিজৰ ৰিজাল্ট আৰু ভাল হ'ব বিচাৰিছে তেওঁলোকে আকৌ দিব পাৰে এক্সাম, আমি আকৌ পাতি দিম। যদি তেওঁলোকে কয় আমি যে আমাক ডাইৰেক্ট পৰীক্ষা লওক, সেই মাৰ্কছে আমি ল'ম আৰু সেই যিখিনি ডাইৰেক্ট এক্সাম দি যিখিনি মাৰ্কছ পাব সেইখিনিহে তেওঁলোকে টেটত ধৰিব, ঠিক আছে। এইটোতো একো কথা নাই বাৰু, ষ্টুডেণ্টে পৰীক্ষা দি দিলে, কিন্তু পৰীক্ষাটো কেতিয়া হ'ব তেওঁলোকে কৈছে যে ছেপ্টেম্বৰত হয়তো হ'ব পাৰে, আমি পাতি দিম, যদি পৰিস্থিতি ঠিক থাকে হয়তো 2022তো হ'বগৈ পাৰে, এইটো কোনো ঠিক নাই, এতিয়ালৈকে কোৱা নাই। গতিকে ষ্টুডেণ্টখিনি কিমান দিন ৰৈ থাকিব, অতদিনেতো কেঞ্চেল হোৱাৰ দাবীয়ে সেইটো কাৰণে জনাইছিলে যে ষ্টুডেণ্টখিনি লেট হৈ আহি আছে, আনকালতকৈ আগতে ফেব্ৰুৱাৰী মানতে পৰীক্ষা দি পেলাই আজৰি হৈ যায়, এইবাৰ গৈ ইমানখিনি খেলিমেলি হ'ল। তাৰপিছতো আকৌ তেওঁলোকে কৈছে যে আমি ঠিক আছে তোমালোকে পঢ়ি থাকা, আকৌ যদি ইম্প্ৰুভ কৰিব বিচাৰিছা নিজৰ মাৰ্কছ বা টেটৰ কাৰণে যদি নিজৰ মাৰ্কশ্বিট ভেল কৰিব, মানে টেটৰ কাৰণে যদি তোমাৰ মাৰ্কশ্বিটখন প্ৰযোজ্য হোৱাকৈ লাগে তেতিয়াহ'লে তুমি আকৌ পৰীক্ষা দিবা। কি মানে এইবোৰ হৈছে, কি কৈছে যে যদি এবাৰ আমি কৈ দিওঁ যে এইখন মাৰ্কশ্বিট লৈও টেট পৰীক্ষা পাছ কৰিব পাৰিব বা টেটৰ কাৰণে যাব পাৰিব, তেতিয়াহ'লে বাকী বেছকেইটাৰ লগত ইকুৱেল কৰা নহ'ব, মানে তেওঁলোকক কাৰণ নম্বৰ পৰীক্ষা দি দিয়ে, গতিকে এইবাৰটো এনেই পাছ কৰাই দিম বোলে, তেতিয়া নাম্বাৰ নিশ্চয় এইবাৰ বেছটোৰ বেছি থাকিব, গতিকে তেওঁলোকৰ লগত যদি কম্পিটিশ্যন হয় ইহঁতিয়ে পাই থাকিব প্ৰতিবাৰে, ঠিক আছে বাৰু। এইবাৰ বেছটোৰ তাৰমানে ইমানেই তেওঁলোকৰ কপাল বেয়া, এইবাৰ তেওঁলোকে কৈ দিলে যে আমি স্কুটি লেপটপ আমি নিদিওঁ, কাৰণ পৰীক্ষা হোৱা নাই, পৰীক্ষা হ'লেহে আমি এজন ষ্টুডেণ্টক টেষ্ট কৰিম যে তেওঁ কিমান নম্বৰ পালেহেঁতেন, সেইটোতো কোনো একো আপত্তি কৰা নাই, কাৰণ নিদিওঁ বুলি কৈছে যিহেতু পৰীক্ষা হোৱা নাই। এতিয়া কৈ দিলে যে তেওঁলোকক টেটৰ নিচিনা চাকৰিৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব এইখন মাৰ্কশ্বিট, ঠিক আছে। আকৌ কৈছে যে তেওঁলোকে যদি এক্সাম দিব বিচাৰে আমি 2022তলৈও পাতিম। তেওঁলোকে মানে কি এইবাৰ বেছটোৰ ক্ষেত্ৰত কৰিব কি বিচাৰিছে, তেওঁলোকৰ ইমান প্ৰেছাৰ যে গম পায়ে এইবাৰ ষ্টুডেণ্টৰ গাত একো দুখ নাই, পৰিস্থিতিয়ে কৰিছে, গতিকে কিবা এটা কৰক ষ্টুডেণ্টখিনি। আকৌ যদি তেওঁলোকে পৰীক্ষা দিবলৈ ৰৈ থাকে, এতিয়া SSLC ষ্টুডেণ্ট এজনে এডমিশ্যন ল'ব হৈছে, ফাৰ্ষ্ট ইয়েৰ ষ্টাৰ্ট কৰিব হৈছে, ইতিমধ্যে CBSE বহুত আগবাঢ়ি গ'ল, তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে যদি প্ৰিপেয়াৰ হয় এতিয়াৰ পৰাই কৰিব লাগিব বা নিদিয়ে, বাকীখিনিও হৈছোঁ এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰিব লাগিব, নহ'লে যিহেতু 10ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ যিটো জাপ মৰা হয় সেইটোৱে চবতছে লং জাপ বুলি ক'ব লাগিব, সম্পূৰ্ণ চিলেবাছ বদলি হৈ যায়, গতিকে তেওঁলোকক ষ্টাৰ্ট কৰিব হ'ল। এতিয়া যদি তেওঁলোকে আকৌ এখন ভাল মাৰ্কশ্বিট পোৱাৰ আশাত আকৌ 10ৰখিনি পঢ়ি থাকে, কেতিয়ালৈকে পঢ়ি থাকিব, 2022লৈকে পঢ়ি থাকিব। আৰু HSৰখিনি কৈছোঁ, তেওঁলোকে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব হৈছে বা কলেজত এডমিশ্যন ল'ব হৈছে, তেওঁলোকে কি এখন ভাল মাৰ্কশ্বিট পোৱাৰ আশাতে আকৌ পৰীক্ষালৈ পঢ়ি থাকিব আৰু 1-2 বছৰ পঢ়িয়ে থাকিব নেকি? সেইটোতো নহয়, তেওঁলোকক কৈ দিয়ক যে ঠিক আছে এইখন মাৰ্কছ লৈ টেট এক্সাম দিব পাৰিব, খালি টেটৰ ক্ষেত্ৰত কিবা সেইটো সময়ত কিবা এটা কৰি দিয়ক যে এইখন মাৰ্কশ্বিটৰ পৰা খালি আমি ইমানটো পাৰ্চেণ্টহে ধৰিম, কিন্তু তাৰপিছত টেটত যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাত যিমান মাৰ্কছ তাৰ বেছি গুৰুত্ব দিয়া হ'ব, সেই পৰীক্ষাটোত বেছি গুৰুত্ব দিয়া হ'ব যে তেওঁ কিমান মানে মাৰ্কছ পালে, সেইটো কৰি দিয়ক, সেইটো হৈ যাব পাৰে। কাৰণ আপোনালোকে যদি ইকুৱেলিটিৰ কথা কয় তেতিয়াহ'লেতো নহ'ব না, কাৰণ এইবাৰ ষ্টুডেণ্টে আগৰ ষ্টুডেণ্টৰ লগত একো পোৱা নাই। তেওঁলোকে বহুতে ভাবি থাকে, বহুতে যে এটা লেপটপ পাম, আনন্দৰাম বৰুৱা এৱাৰ্ড পাম, বা বহুতে ভাবিছে ছোৱালীখিনিয়ে যে স্কুটি পাম, আমি পাছ কৰিলোহেঁতেন, পৰীক্ষা দিলোহেঁতেন, বহুতেতো ভাবি আছিলে। তেওঁলোকৰ ক্ষেত্ৰতো একো গ'ল, 20,000 টকা 30,000 টকাৰ এটা বস্তু তেওঁলোকেতো বহুতে ঘৰত হয়তো এফৰ্ড কৰিবও নোৱাৰে, ভাবিছিলে মেট্ৰিকত পাই পেলানি মই চলাবলৈ পাম, সেইটোতো এবাৰ নাপালে বাৰু। স্কুটিখন ভাবিছিলে বহুতে পাম, সেইটোও নহ'ল, গতিকে বেটছটোৰ লগত যদি ইমানখিনি নহ'লে, গতিকে তেওঁলোকক এটা হ'লেওতো সুযোগ দিয়ক, কৈ দিয়ক যে টেটত ঠিক আছে এখন মাৰ্কশ্বিটে হ'ব, খালি এখন মাৰ্কশ্বিটৰ পৰা ইমানটো পাৰ্চেণ্টেজত ধৰিম, বাকীখিনি টেটৰ এক্সামৰ পৰাহে আমি ল'ম, সেইটোতো চব সুখী। এইবাৰ আকৌ কৈছে একেবাৰে এই মাৰ্কশ্বিটখন মানে লৈ টেট পৰীক্ষা দিবই নোৱাৰে, আৰু কৈ আছে যে অকল টেটৰ ক্ষেত্ৰতহে ষ্টুডেণ্টে ইনেই চিন্তা কৰিছে। টেট এক্সাম কিমানেই দিয়ে প্ৰতি বছৰে, 12-13, মানে কৈছোঁ কিমান 12-13টাটোৱে নিদিয়ে, হাজাৰ ষ্টুডেণ্টে, গতিকে তেওঁলোকৰ কথা ভাবি চাওক। শেষত মই এটাই ক'ম যে আপোনালোকে কি কৰে নাজানো, ষ্টুডেণ্টখিনি যাতে ডিপ্ৰেশ্যনত নাযায় বা ষ্টুডেণ্টৰ যাতে ভালৰ কাৰণে কিবা এটা কৰে সেইটো বিচাৰিছোঁ। আপোনালোকে ভাবি চাওক, এতিয়াও ৰিজাল্ট দি দিয়া নাই, গতিকে কিবা এটা কৰক আৰু যে মানে মোক এতিয়া বহুতে মোৰ কথাখিনি শুনি বেয়াও পাব পাৰে, ক্ষমা কৰি দিবা, নিজৰ মনোভাৱটোহে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ, এইটো মোৰ ব্যক্তিগত ইউটিউব চেনেল, ইয়াত মই যি কৰোঁ মোৰ মনৰ কথা প্ৰকাশ কৰিছোঁ, তাতে যদি কোনোবাই বেয়া পাইছা ক্ষমা কৰি দিবা, কাৰণ এইটো চবৰে
অধিকাৰ থাকে নিজৰ মতামত দিয়া তেওঁৱে কৈছে যদি সবে নিজৰ মতামত প্ৰকাশ কৰক মই নিজৰ মনোভাৱ মানে কথাখিনি মোৰ মানে তোমালোকৰ আগত প্ৰকাশ কৰিছোঁ তোমালোকে কি ভাবা মই নাজানো যদি তোমালোকে মোৰ কথাখিনিত একমত কমেণ্ট কৰি জনাবা আৰু এটাই কৈছোঁ সবৰ কাৰণে সমানকৈ চাওক এইবাৰ বেষ্টটো বহুত শাস্তি পালে তেওঁলোকে ইমানখিনি প্ৰেছাৰ পালে পৰীক্ষাই কেঞ্চেল হ'ল তেওঁলোকে প্ৰাপ্য বস্তু এৱাৰ্ডখিনি নাপালে তাৰপিছত আকৌ কৈছে যে এইখন মাৰ্কশ্বিট ভেলুলেছ তেতিয়াহ'লে কি হ'ব মানে কি ষ্টুডেণ্টখিনি কৰিব কি বিচাৰিছে সেইটোৱে লাগে আৰু যদি কিবা আপডেট পাওঁ জনাই দিম তোমালোকক আৰু কৈছোঁ যাতে সবকে সমানভাৱে চাব যদি বিচাৰিছে এইবাৰ ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত ভাবক আৰু কিবা এটা